সকলোকে নমস্কাৰ। মই প্ৰিন্স ফুকন। আজি আমলৈ পৰুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দেউতাই লৈ আহিছিলে অকণমান আমলৈ পৰুৱা, ক'ত নাজানো। এয়া কণীৰ লগত বনাম ধুনীয়াকৈ। কণীৰ লগত বনাই মেলি ইয়াত পিঁয়াজ লৈ লৈছোঁ আমলৈ পৰুৱা বনাবলৈ। ইয়াত পিঁয়াজটো অলপ কাটি লওঁ ধুনীয়াকৈ, বাকলি গুচাই লওঁ, কাটি মেলি ধুনীয়াকৈ বনাই তাৰপিছত সোৱাদ ল'ম ৰহি সাজৰ বাতিৰ লগত। আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ, আৰু যোনে যোনে আমলৈ পৰুৱা খাই ভাল পায় কমেণ্ট কৰিব। এয়া পিঁয়াজ কাটি আছোঁ, চাওক আপোনালোকৰ ভিডিঅ'টো। এই জলকীয়া লৈ লৈছোঁ দুটামান, জলকীয়া দি দিম। অলপমান জ্বালা হয় ভাল লাগে আৰু। আপোনালোকে পিছে জ্বলা খায় নাখায়? মোৰতো অলপ জ্বলা হ'লে ভাল লাগে, চব্জি জ্বলা নহ'লে ভাল নালাগে, হয়নে? এয়া জলকীয়া কাটি ল'লোঁ, জলকীয়া কটা হৈ গ'ল। এতিয়া ধুনীয়াকৈ গেছটো অন কৰি লৈছোঁ, কেৰাহীখন বহাই দিলোঁ। কেৰাহীখন আমাৰ গৰম হ'ব দিওঁ। তাৰপিছত অলপমান তেল ঢালি দিম। এয়া মিঠাতেল ঢালি ল'লোঁ অলপমান। এতিয়া তেলখিনি গৰম হৈ গ'ল। এতিয়া পিঁয়াজ দিছোঁ, পিঁয়াজ জলকীয়া দি দিওঁ, কাটি থোৱা পিঁয়াজখিনি দি কিনে অলপমান ৰঙা হ'বলৈ ফ্ৰাই কৰোঁ। অলপ ৰঙা হ'লে পিঁয়াজখিনি ভাল লাগে খাই। তাৰপিছত আমলৈ পৰুৱাখিনি দি দিম, নিমখ হালধি দি ধুনীয়াকৈ অলপমান ভাজি দিম। এয়া আমলৈ পৰুৱা ঢালিলোঁ ধুনীয়াকৈ। কি ধুনীয়া থোপ থোপবিলাক দেখিছানে? একদম মানে চালে একদম মুখৰ পৰা পানী আহি যায়, জানেনে? এয়া কণী ঢালি দিছোঁ, দুটা কণী ধুনীয়াকৈ ঢালি দিওঁ, অলপমান কণীকেইটা ফ্ৰাই হ'বলৈ দিওঁ। তাৰপিছত আমেজ ল'ম ধুনীয়াকৈ ৰহি সাজৰ বাতিৰ লগত। ধুনীয়াকৈ আমেজ ল'ম। কোনে কোনে ৰহি সাজ খাই ভাল পায় জনাব। এয়া চাওক হৈ গ'ল ধুনীয়াকৈ ফ্ৰাই। তাৰপিছত এতিয়া আমেজ ল'ম ধুনীয়াকৈ। এয়া ৰহি সাজ দিছে মায়ে। তাৰপিছত এয়া আমলৈটো মই ভাজিছিলোঁ যে, এয়া ব্ৰইলাৰ মাংস বনাইছিলোঁ, নেদেখালোঁ বাৰু, কাৰণ ব্ৰইলাৰ মাংসৰ ওচৰত আমলৈটো সদায় জিকিব, হয়নে? আমলৈটো বৰ সোৱাদে বেলেগ। আপোনালোকক ইয়াতে সামৰণি মাৰিছোঁ।